নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশৰ লগতে বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, লোকসভাৰ অধ্যক্ষৰ কক্ষত কি আলোচনা হয় তাক লৈ চলিল বাক বিতণ্ডা। কোভিডৰ সময়ত অধ্যক্ষৰ সৈতে নৰেন্দ্ৰ মোদীয়ে কি কথা পাতিছিল? সদনত এই প্ৰশ্ন উত্থাপিত কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক প্ৰত্যাহ্বান অমিত শ্বাহৰ। আলোচনাৰ কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক অমিত শ্বাহৰ প্ৰত্যাহ্বান। ইয়াক লৈ সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পৰেশ বৰুৱালৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত থাকি অসমৰ পৰিৱেশ চাই যাওক পৰেশ বৰুৱাই। পৰেশ বৰুৱা এতিয়া অসমলৈ আহিলে আগৰ অসম আৰু এতিয়াৰ অসমৰ পাৰ্থক্য বুজি পাব। পৰেশ বৰুৱা অসমলৈ 7 দিন বা 10 দিন থাকিবলৈ আহক। পৰেশ বৰুৱালৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসমত প্ৰতি মাহত 3000 লোকৰ মৃত্যু হয়। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মৃত্যু হোৱাৰ মূল কাৰণ হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি বাহন চলোৱা। হেলমেট নিপিন্ধাকৈ কেতিয়াও স্বামী সন্তানক বাহন চলাব নিদিব। মদ খাই যদি কোনোবাই থাকে তেন্তে গাড়ী চলাব নিদিব। ঘৰৰ পৰা ওলাওতে 60ৰ পৰা 70 গতিবেগত বাহন চলাব দিব। ইয়াতকৈ বেছি গতিবেগত যাতে বাহন আমি কোনেও নচলাও। এই মৃত্যু আমি ৰোধ কৰিব পাৰোঁ। এই মৃত্যুক আমি হৰুৱাব পাৰোঁ। কিছুমান মৃত্যুক আমি পৰাজিত কৰিব পাৰোঁ। আই মাতৃয়ে ল'ব লাগিব এই দায়িত্ব। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বাল্য বিবাহৰ বিৰুদ্ধে একশন মোডত আৰক্ষী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বাল্য বিবাহ কৰিবলৈ এইবাৰ আৰক্ষীৰ আলহী হ'ল অবৈধ স্বামী। 17 বছৰীয়া কিশোৰীক বিয়া কৰাবলৈ গৈ ধৰা পৰিল অবৈধ স্বামী। ধৃত অবৈধ স্বামী সন্তলীৰ আৰিকাটি গাঁৱৰ কিসমত আলী। গোপনে বিয়া পাতিবলৈ গৈছিল কিসমত আলীয়ে। কিসমত আলীক সন্তলী আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। বাল্য বিবাহৰ বিৰুদ্ধে একশন মোডত আৰক্ষী। ইফালে মৰাণত বাল্য বিবাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আলম আলী নামৰ এজন বিবাহিত পুৰুষে পলুৱাই নিছিল 16 বছৰীয়া নাবালিকাক। 4 মাহ ধৰি আত্মগোপন কৰি আছিল আলম আলীয়ে। ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। অৱশেষত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কৰায়ত্ব কৰে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো লাইক কৰিব নাপাহৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।